তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি মানে পিকনিক খাবলৈ গৈ আছোঁ। আমাৰ দেওচুৰে পাৰ্টিৰ পিকনিক হয়। তাত কি হ'ব মই আপোনাক দেখাই দি আছোঁ। গতিকে আপোনালোকে ভিডিঅ' চাই থাকক, কেনেকুৱা হ'ব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াত একদম পথাৰত। পিকনিকটো এনেকুৱা ধৰণৰ হয় মানে দেউচি খেলে মানে আপোনালোকে গম পায় নে নাপায়, হয়তো বহুতে গম পাই চাগে। দেউচি নেপালী বাকী সকলে দেউচি খেলে বুলি। এইটো দেউচি খেলাৰ মানে আজি পাৰ্টি হ'ব। আমি সেইকাৰণে তাত গৈ আছোঁ। আৰু এতিয়া আমাৰ লগত আছে আমাৰ গাঁৱৰ দাদা বি মোৰ লগত যাব। এতিয়া আমি গৈ কিনে তাত কেনেকৈ কি হ'ব আপোনাক দেখাই দি আছোঁ। আৰু মই ইয়াত ৰখি আছোঁ, আমাৰ লগৰেবিলাক বি আহিব। লগতে আমি 4-5জন মিলি কিনে তাত যাম। আৰু তাত পিকনিক হোৱাসকলে চবেই গৈছে। পিকনিকটো বেছি দূৰ নহয়, ইয়াতে ওচৰৰ নদীৰ ওচৰতে আহে। এতিয়া আছোঁ মই নদীৰ কিনাৰত। এতিয়া মানুহটো কম আহিছে বুলি মই অকলে ইয়াত আহি বহি আছোঁ। মানে জেগাখন চাবলৈ খুব ভাল, পিছত চাব পাৰে আপোনালোকে। ইমান ধুনীয়াকৈ আছে মানে জেগাটো। পিকনিক খাবতো মানে বেছি দূৰ যোৱা নাই, ইয়াতে ওচৰতে আমি নদী কিনাৰতে আমি পিকনিক খাইছোঁ। কাৰণ এইটো যুৱক পাৰ্টিৰ আছিলে মানে চবে ল'ৰাকেইটা মিলি কিনে, যুৱক পাৰ্টি মিলি কিনে, বুঢ়া বুঢ়ী চব মিলি কিনে আমি ইয়াত খাইছোঁ মানে পিকনিক। বেকগ্ৰাউণ্ড মিউজিক অহাৰ কাৰণে মানে মই অলপ দূৰত আহিছোঁ, কাৰণ মানে বেকগ্ৰাউণ্ড মিউজিকটো তাত বাজি আছে। মই এতিয়া মানে নদী কিনাৰত আহিছোঁ। মানে বেকগ্ৰাউণ্ড মিউজিকটো আহি গ'লে মানে কপিৰাইট লাগি যাব, মানে সেইকাৰণে মই অলপ দূৰত আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে। ভিডিঅ'টো ইমান দিব নোৱাৰিম চাগে, কাৰণ বেকগ্ৰাউণ্ড মিউজিক আহিলে মানে ভিডিঅ' বনাব নোৱাৰে। ভিডিঅ'টো যিমান পাৰিম ইমান দিবলৈ চেষ্টা কৰিম মই আপোনালোকক। ভিডিঅ'টো কেনেকৈ হ'ব চাই ল'ব। আৰু পিকনিকটো আমাৰ কেনেকৈ হ'ব মই দেখাই দিম আপোনালোকে। চাই ভাল পালে মানে লাইক কৰিব, কমেণ্ট কৰিব।